আমাৰ দেশত আইন ব্যৱস্থা থাকিও নথকাৰ দৰে। শত্ৰুৰ পৰা বাচিবলৈ নিজেই আইন হাতত তুলি ল'ব লাগে। আইন সেৱালৈ আশা কৰি একো লাভ নাই। অসমৰ পৰিস্থিতি আজি দুখ লগা। মাইকী মানুহ হওক বা ছোৱালীয়েই হওক নিৰাপত্তাবিহীন। কিছু পৰিমাণে আমাৰ সমাজখনেও দুখী। অভিভাৱক নিজৰ ছোৱালীজনীয়ে কি কৰিছে, ক'ত গৈছে খবৰ নলয়। পশ্চিমীয়া সংস্কৃতিৰ পাল্লাত পৰি নিজৰ পিন্ধা কাপোৰযোৰ চুটি হ'বলৈ ধৰিলে। আমাৰ পুৰণি ঘৰত বাইদেউ কেইজনীক দেখিলোঁ। ইহঁত কেতিয়া ভৰ যৌৱনত ভৰি দিছিল, কিন্তু মাৰ্জিত পোছাক পৰিধান কৰিছিল। কোনোদিনেই চুইজাৰ পিন্ধা দেখা নাপালোঁ। ক'ৰবালৈ গ'লেও চাদৰ মেখেলা পিন্ধিছিল, নতুবা নিজৰ হাতেৰে তাঁতত বোৱা কাপোৰ পিন্ধিছিল। অকল মোৰ বৰদেউতা ছোৱালী মানেই মোৰ বাই কেইজনী এই নহয়, গাঁওখনৰ বা গোটেই অঞ্চলটোৰ ছোৱালীবোৰ এই মাৰ্জিত। কেতিয়াও শুনা নাছিলোঁ যে কোনোবা ধৰ্ষিতা হোৱা। তেতিয়াও ভাল পোৱা আছিল, প্ৰেম হৈছিল ডেকা গাভৰুৰ মাজত, কিন্তু সেয়া সময়ৰ ল'ৰা ছোৱালী বেয়া কৰ্ম কেতিয়াও কৰা নাছিল। ভাল পালে দুয়ো ঘৰ মিলিলে। তামোল পাণ জোৰ দি ছোৱালী খুজিলে, বিয়া হ'ল। সমাজৰ আগত হোম পুৰি নিজৰ কৰি ল'লে, সংসাৰো হ'ল। তেনেকুৱা নিয়ম আজিৰ যুগত সলনি হৈছে। অসমত বিভিন্ন বহিৰাগত আহি বা ল'লে। অসমীয়াৰ সহজ সৰলতা দেখা পাই অসমখনকে গিলি পেলালে। আজি অসমীয়া বিপদত, সমাজখনো বিপদত। আজিও খিলঞ্জীয়া মিলা প্ৰীতি নথকা নহয়, কিন্তু বাহিৰা আহি আউকাল লগালে। আজি মোবাইলটো অন কৰিলে দেখা পোৱা যায়, অমুকত সৰু নাবালিকা ছোৱালীজনীক ধৰ্ষণ কৰি মাৰি পেলালে ইত্যাদি। সাৱধান খবৰ হ'ল। ঘৰ পদূলিত কোনোবা অচিনাকি অসমীয়াক কথা নজনা মাছ বিক্ৰীব আহিলে, বগা-চিগা বুটলিব আহিলে, নতুবা হালধীয়া ৰঙা বস্ত্ৰ পৰিধান কৰা আহিলে চিধা সুধিব, কাগজ বিচাৰিব, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড। অসমৰ অলি-গলি এই ঘূৰি ফুৰে এইবোৰ বেয়া মানুহ। আৰু এজন অসমীয়া খিলঞ্জীয়া হৈ কোনো কাৰণতে তলত নাথাকিব। অসমত অসমীয়াগিৰি খাটিব লাগিব। আগৰবোৰে কৰি যোৱা ভুল দুনাই নকৰিব। সহজ হৈ